নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ যিকোনো কম্পিটিটিভ এক্সামত আহি থকা মষ্ট ইম্পৰ্টেণ্ট 50টা জিকে। প্ৰথম কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। নেক্সট কুৱেশ্যন, আহোমৰ শেষৰজন ৰজা কোন আছিল? আহোমৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, চাওফা শব্দৰ অৰ্থ কি? চাওফা শব্দৰ অৰ্থ হৈছে স্বৰ্গদেউ। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰাজধানী ক'ত আছিল? এইটো দুবাৰ আহি গ'ল। আহোমৰ শেষৰ ৰাজধানী যোৰহাটত। অসমীয়া ভাষাত লিখা প্ৰথমখন বুৰঞ্জীৰ নাম কি? অসমীয়া ভাষাত লিখা প্ৰথমখন বুৰঞ্জীৰ নাম আসাম বুৰঞ্জী। নেক্সট কুৱেশ্যন, আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? আহোমসকলৰ বিবাহ পদ্ধতিক চকলং বুলি কোৱা হয়। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল? প্ৰথমবাৰ দাহ কৰা আহোম ৰজা হ'ল ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন, মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল? আহোমৰ বুঢ়াগোহাঁই আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। হস্তীৰ বিদ্যানব পুথিখন কাৰ ৰচনা? সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যন, মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? মীৰ জুমলাই অসম আক্ৰমণ কৰিছিলে 1662 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কোচ ৰজাৰ ৰাজধানী ক'ত আছিল? কোচ ৰজাৰ ৰাজধানী আছিল কোচবিহাৰত। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ শেষ যুদ্ধখনৰ নাম কি? আহোম আৰু মোগলৰ শেষ যুদ্ধখনৰ নাম হ'ল ইটাখুলি। নেক্সট কুৱেশ্যন, দৰঙত কোচ ৰাজ্য স্থাপন কৰা ৰজাজন কোন আছিল? দৰঙত কোচ ৰাজ্য স্থাপন কৰা ৰজাজন আছিল প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই তামৰ ফলি খোদাই মাটি দান দিয়াৰ প্ৰথাটো ৰূপায়ণ কৰিছিল? এইটো ৰূপায়ণ কৰিছিল অপশ্যন নম্বৰ এ জয়ধ্বজ সিংহই। 66, বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন কোন আছিল? বাল্য বিবাহ কৰা একমাত্ৰ ৰজাজন আছিল ল'ৰা ৰজা, আন এটা নাম চুলিকফা বা চুলিকফা। 67, কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি আখ্যা দিয়া হৈছিল? ভগনীয়া ৰজা বুলি আখ্যা দিয়া হৈছিল জয়ধ্বজ সিংহক, অপশ্যন নম্বৰ চি। 68, অসমীয়া ভাষাত বুৰঞ্জী লিখা প্ৰথাটো কেতিয়াৰ পৰা আৰম্ভ হয়? এইটো 16 শতিকাৰ পৰা। ধোদৰ আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ধোদৰ আলি নিৰ্মাণ কৰিছিল গদাধৰ সিংহই। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম চুহুংমুং, অপশ্যন নম্বৰ এ। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা অসমৰ ৰজাজনৰ নাম কি? অপশ্যন নম্বৰ চি ভগদত্ত। কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল? কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন আছিল নৰকাসুৰ। ইংৰাজে পোনপ্ৰথমে বন্দী কৰি থোৱা আহোমৰ ৰজাজনৰ নাম কি আছিল? আহোমৰ ৰজাজনৰ নাম আছিল পুৰন্দৰ সিংহ। কোনজন ৰজাৰ সময়ত হাজোৰ হগ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? লঘুদেৱৰ দিনত, অপশ্যন নম্বৰ এ। ৰংপুৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰংপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিলে ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, বুঢ়া ৰজা খ্যাত আহোম ৰজাজন কোন আছিল? প্ৰতাপ সিংহ, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, বুৰঞ্জী দাহ কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল? এইটো হৈছে ৰাজেশ্বৰ সিংহৰ দিনত, অপশ্যন নম্বৰ চি। তলাতল ঘৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল? তলাতল ঘৰ ৰাজেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ কৰা হৈছিল, অপশ্যন নম্বৰ বি। বৰফুকন পথ কোনে সৃষ্টি কৰিছিল? বৰফুকন পথ সৃষ্টি কৰিছিলে প্ৰতাপ সিংহই, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, কোচসকলৰ আদিপুৰুষ কোন আছিল? কোচসকলৰ আদিপুৰুষ আছিল অপশ্যন নম্বৰ বি হাৰিয়া মণ্ডল। তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথমগৰাকী অসমীয়া ৰমণী কোন আছিল? এইটো আছিলে মূলা গাভৰু, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন 82, বৰকৌলাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিলে? গদাধৰ সিংহই, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, মীৰ জুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদ কোন আছিলে? চিহাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যন 84, আহোম আৰু মোগলৰ মাজত হোৱা ইটাখুলি যুদ্ধত মোগলৰ সেনাপতি কোন আছিলে? মোগলৰ সেনাপতি আছিলে মনচুৰ খাঁ। নেক্সট কুৱেশ্যন 85, বৰফুকনৰ শেষৰ সদৰ ক'ত আছিল? বৰফুকনৰ শেষৰ সদৰ আছিল গুৱাহাটীত। নেক্সট কুৱেশ্যন 86, ৰজাৰ বিৰুদ্ধে প্ৰজাৰ বিদ্ৰোহ সৃষ্টি হোৱা বিদ্ৰোহটোৰ নাম কি আছিল? মোৱামৰীয়া বিদ্ৰোহ। মটক ৰাজ্যৰ ৰাজধানী ক'ত অৱস্থিত? মটক ৰাজ্যৰ ৰাজধানী ৰঙাগড়ত অৱস্থিত। 88 নম্বৰ কুৱেশ্যন, মোৱামৰীয়া বিদ্ৰোহৰ পিছতে কামৰূপত হোৱা সৰ্ববৃহৎ বিদ্ৰোহটো কোনটো আছিল? এইটো দন্দুৱা বিদ্ৰোহ। গজপতি সন্মান পোৱা আহোম ৰজাজনৰ নাম কি?
গজপতি সন্মান পাইছিল জয়ধ্বজ সিংহ, অপশ্যন নম্বৰ এ। 90 নম্বৰ কুৱেশ্যন, অসমৰ কোনে প্ৰথমবাৰৰ বাবে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিলে? এইটো আৰম্ভ কৰিছিলে মণিৰাম দেৱানে, অপশ্যন নম্বৰ চি। মণিৰাম দেৱানক বন্দী কৰি ৰখা জেলখনৰ নাম কি আছিল? অপশ্যন নম্বৰ চি, আলিপুৰ জেল। অসমত কেতিয়া কৃষক বিদ্ৰোহ সংঘটিত হৈছিল? অসমত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল 1861 চনত। পথৰুঘাটৰ ৰণ কেতিয়া হৈছিলে? পথৰুঘাটৰ ৰণ হৈছিলে 1894ত। ফুলগুৰিৰ ধেৱা কেতিয়া হৈছিলে? ফুলগুৰিৰ ধেৱা হৈছিলে 1861ত। মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিলে? 1817 চনত। মানে অসমক 3বাৰ আক্ৰমণ কৰিছে। মহাত্মা গান্ধীয়ে অসমলৈ কেতিয়া আহিছিল? মহাত্মা গান্ধী 1921 চনত আহিছিলে। মুঠ 4বাৰ আহিছিলে তেওঁ। মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিলে? মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিলে 1858ত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ কোন আছিল? ডেভিড স্কট, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক ক'ত বন্দী কৰা হৈছিল? মণিৰাম দেৱানক বন্দী কৰা হৈছিল কলিকতাত। নেক্সট কুৱেশ্যন, অসমত কাৰ সভাপতিত্বত স্বৰাজ গঠিত হৈছিল? অপশ্যন নম্বৰ ডি, তৰুণৰাম ফুকনৰ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।